নমস্কাৰ, আপোনালোক সকলোকে দুগদুগীলৈ স্বাগতম জনাইছোঁ। বৰ্তমান মই উপস্থিত আছোঁ দুগদুগী যোৰহাট শাখা। দুগদুগী যোৰহাট শাখা অৱস্থান কৰিছে আপোনাৰ গড়আলি অল্ড বালিপাট ৰোড। আপোনালোকে দেখি আছে গামখাৰু, মুঠিখাৰু, বিভিন্ন ধৰণৰ আপোনালোকে খাৰু বৰ্তমান দেখি আছে। বিভিন্ন ধৰণৰ ছেট, এইবিলাক অসমীয়া গহনাৰ বৰ্তমান সময়ত অহা 18 মাৰ্চলৈকে দুগদুগীত এক্সচেঞ্জ মেলা চলি আছে। দুগদুগী প্ৰত্যেকটো শাখাতে আপোনাৰ পুৰণি গহনা, যিবোৰ ঘৰতে পৰি থকা যিকোনো গহনা আপোনালোকে লৈ আহিব পাৰিব, কিন্তু টাৰ্ম এণ্ড কণ্ডিশ্যন এপ্লাই আছে। আৰু পৰাপক্ষত আপোনালোকে বিশেষকৈ নথি পত্ৰ লৈ আহিবলৈ নাপাহৰিব। পাৰিলে ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু অনাগত দিনতো এই নতুন চেনেলটোৰ যোগেদি আপোনালোকৰ বিভিন্ন ধৰণৰ গহনা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া বৰ্তমান আমি উপস্থিত আছোঁ দুগদুগী যোৰহাট শাখা। যোৰহাট আপোনাৰ গড়আলি অল্ড বালিপাট ৰোডত অৱস্থান কৰিছে। বিভিন্ন ধৰণৰ গহনা, নতুন নতুন ডিজাইনৰ বিভিন্ন ধৰণৰ গহনা আপোনালোকে দেখিবলৈ পাব। আৰু অনাগত দিনতো আমাৰ নতুন পৰিকল্পনা হিচাপে অনাগত দিনত ডিব্ৰুগড়ত আমি নতুন শাখা মুকলি কৰিম। তাতো আপোনালোক অসমবাসী ৰাইজৰ সহায় পাম বুলি আশা কৰিলোঁ। বিভিন্ন ধৰণৰ হাৰ এটা এটাকৈ দেখুৱাবলৈ বহুত সময় লাগিব, মই সেইকাৰণে ধন্যবাদ। পাৰিলে ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।